নমস্কাৰ লাৰ্নিং পইণ্টৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজি আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। তেতিয়াহ'লে পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হৈছে, কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1882 চনত। নেক্সট কুৱেশ্যনটো হৈছে, হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কুমাৰ ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যনটো হৈছে, অসমৰ স্বাধীনতা আন্দোলনৰ নেতা গুৱাহাটীত পোনপ্ৰথমে চাইকেল চলাওঁতা আৰু দেশভক্ত নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি তৰুণৰাম ফুকন। নেক্সট কুৱেশ্যনটো হৈছে, আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যনটো হৈছে, কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1961 চনত। নেক্সট কুৱেশ্যনটো হৈছে, চকৰি ফেটি নামৰ বুৰঞ্জীখনৰ ৰচক কোন? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি নুমলী বৰগোহাঁই। নেক্সট কুৱেশ্যনটো হৈছে, কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1921 চনত। নেক্সট কুৱেশ্যনটো হৈছে, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বসন্ত দাস। নেক্সট কুৱেশ্যনটো হৈছে, অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1903 চনত। নেক্সট কুৱেশ্যনটো হৈছে, অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1823 চনত। ইয়াৰে নেক্সট কুৱেশ্যনটো হৈছে, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ ঘোষণাপত্ৰত কিমানটা অনুচ্ছেদ আছে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 30টা। নেক্সট কুৱেশ্যনটো হৈছে, মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1206 চনত। নেক্সট কুৱেশ্যনটো হৈছে, গায়ত্ৰী মন্ত্ৰ কোনে ৰচনা কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বিশ্বামিত্ৰই, অৰ্থাৎ গায়ত্ৰী মন্ত্ৰ বিশ্বামিত্ৰই ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, সিন্ধু সভ্যতাৰ মহান স্নানাগাৰটো ক'ত অৱস্থিত? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মহেঞ্জোদাৰোত। নেক্সট কুৱেশ্যনটো হৈছে, অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? এইটো একেবাৰে ইজি কুৱেশ্যন। এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গুৱাহাটীত, অৰ্থাৎ অসমৰ উচ্চ ন্যায়ালয় গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যনটো হৈছে, কোনখন ৰাষ্ট্ৰক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি আমেৰিকা। নেক্সট কুৱেশ্যনটো হৈছে, অসমৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। নেক্সট কুৱেশ্যনটো হৈছে, প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা কিমান? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 5000 মিটাৰ। নেক্সট কুৱেশ্যনটো হৈছে, আহোম আৰু মোগলসকলৰ শেষ ৰণখন কোন চনত হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1682 চনত। নেক্সট কুৱেশ্যনটো হৈছে, পৃথিৱীৰ গভীৰতম খাতটোৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত
কাৰেক্ট এনসাৰটো হ'ব অপচন সি মেৰিয়ানা খাত নেক্সট কুৱেশ্যনটো হৈছে কাৰ্নিংহাম সাৰ্কুলাৰ কেতিয়া প্ৰকাশ কৰা হৈছিল এই অপচনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন বি 1930 চনত নেক্সট কুৱেশ্যনটো হৈছে 1 জিবিত কিমান এমবি থাকে এই কুৱেশ্যনটো আগৰ বহুকেইটা এক্সামত আহি থকা দেখা গৈছে গতিকে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এই অপচনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন ডি 1024 এমবি নেক্সট কুৱেশ্যনটো হৈছে টুইটাৰ কেতিয়াৰ পৰা প্ৰচলন কৰা হৈছিল এই অপচনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন সি 2006 চনৰ পৰা আজিৰ ভিডিঅ'ৰ অন্তিমটি প্ৰশ্ন হৈছে সাৰ্কৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল এই অপচনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ বাংলাদেশত এটি নতুন ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ